নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি 5 ছেপ্টেম্বৰ আৰু 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস গোটেই ভাৰতবৰ্ষই পালন কৰে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন যিগৰাকী ব্যক্তি ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি আছিল আৰু প্ৰথম উপৰাষ্ট্ৰপতি আছিল আৰু তেখেতক ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰা হৈছিল, সেইজন মহান মনীষী চিৰনমস্য ব্যক্তিৰ জন্মদিন উপলক্ষে শিক্ষক দিৱস গোটেই ভাৰতবৰ্ষই পালন কৰি আহিছে। সেই হেতুকে আমাৰ স্কুলতো আজি শিক্ষক দিৱস অনুষ্ঠান পালন কৰা হ'ব আৰু এই শিক্ষক দিৱস কেনেকৈ আমি স্কুলত অনুষ্ঠিত কৰিম সেয়া আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। Ulup mojoliya bidyaloy gyanor banti jalay ami jao aguway সকলোৱে মিলি জুলি গাও একতাৰ গান মাৰ্গেৰিটা মিঠা খণ্ড ইন্দ্ৰেণ মণ্ডলৰ অন্তৰ্গত ছাত্ৰছাত্ৰীসকলকো মোৰ ফালৰ পৰা আজিৰ এই শিক্ষক দিৱসৰ শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি 5 ছেপ্টেম্বৰ তাৰিখে আমি শিক্ষক দিৱস হিচাপে গোটেই ভাৰতবৰ্ষই পালন কৰি আহিছোঁ। এতিয়া আমি এই 5 ছেপ্টেম্বৰ তাৰিখটোহে আমি কিয় শিক্ষক দিৱস হিচাপে পালন কৰি আহিছোঁ সেইটো আমি জানিব লাগিব। কি কাৰণে 5 ছেপ্টেম্বৰ তাৰিখটো শিক্ষক দিৱস হ'ল? যে এতিয়া গোটেই বছৰটোততো আমাৰ 12টা মাহ আছে, 12টা মাহৰ এটা মাহত 30 দিনকৈ ধৰিলেও 365 দিন আছে। তাৰ ভিতৰত 5 ছেপ্টেম্বৰ দিনটোহে আমি কিয় শিক্ষক দিৱস হিচাপে ল'লোঁ সেইটো তোমালোকে প্ৰথমতে জানিব লাগিব। কি কাৰণে আমি 5 ছেপ্টেম্বৰত শিক্ষক দিৱস হিচাপে পালন কৰিছিলোঁ? আমি জানো যে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটোত আমি শিক্ষক দিৱস পালন কৰোঁ, কিন্তু তেখেতৰ জন্মদিনটোতহে আমি কিয় শিক্ষক দিৱস হিচাপে পালন কৰিলোঁ এইটো প্ৰথমতে জানিব লাগিব। তোমালোকে কিয় পালন কৰিছে? এয়া চাওক বন্ধুসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ কাৰণে এই সুন্দৰ কেকটো অৰ্ডাৰ দি আনিছে আৰু অকণমান পিছতে আমাৰ প্ৰধান শিক্ষক মহোদয়ে এই কেকটো কাটিব। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। যোগাৰ কৰি অনা এটি কেক আমি কাটিবলৈ আগবাঢ়িছোঁ। আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো জ্ঞানৰে যাতে আমি আগবঢ়াই নিব পাৰোঁ, আমাৰ শিক্ষকসকলৰ গুৰু দায়িত্ব বহন কৰিছোঁ। সকলোৰে ভৱিষ্যত মংগল হওক, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনটো সদায় আগবঢ়াই নিবৰ কাৰণে আমাৰ অৱদান সদায় অটুট থাকক, এই ভগৱানৰ ওচৰত আশা কৰি বিদ্যালয়খনৰ হয় এটি কেক কাটিছোঁ।คุณคุมเยอะถ้าเกมึงเยอะเขาไล่เจอจุ่มในআপোনালোকক এটা বস্তু দেখাবলৈ পাহৰি আছিলোঁ। ছাত্ৰ ছাত্ৰীসকলে আজি সকলোকে ব্ৰইলাৰ মাংস খুৱাব। এয়া চাওক গোটা ব্ৰইলাৰ।
শেষত সকলোকে এই শিক্ষক দিৱসৰ শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছোঁ। ধন্যবাদ।